তোমাখন ই লিখিছে দাদা কি লিখিছে একোৱে নিলিখে হৈছে নে তোমাখন দিয়াহে কাটি খাবা দে অকমান ই লিখিছে দাদা ই লিখিছে হয় দিয়ে ধৰিব পাই কি লিখিছে Salah. Jangan lihat lo dulu deh. Ini kisah. Ini kisah. Dokteras. Iyon pokipo. Ama. Ini kisah kesal. Kisah. Tu hello cholo ada. Ini kisah. Nikah hal. Bah, nikah deh. Rumah kan dia. Dulu. Dadah. Ya khabar dunia. Ini kisah. Ini buat. Buat phale likhise. Aram honi. Ekam goi posibole mal konge ka. Kunai. Bah. Dadah. Hey, politik dunia kan. গোটেই কিটাকে চালা এইজনকো তুমিয়ে চাইছা মই নাচা দাদা এইকেইজন চাওঁতে মোৰ এনে পোকা চলি এই পণ্ডিতজনক তুমিয়ে চোৱা নেকি বাৰু খালে এইটো কি লিখিছে তুমিয়ে চোৱা দাদা ই লিখিছে চৈতন শিৱম চন্দ্ৰৰাম বেগতে মোহাই এইবিলাক তোমালোকে কোৱা পাৰিবা তুমি তোমালোক বহুত ডাঙৰ মানুহ হ'বা পাৰিবা এতিয়া কোৱাচোন কোনে কি কৰি ভাল পোৱা তুমি এইজনী আৰম্ভণি কৰি দিয়া তই কচোন কি কৰি ভাল পাওঁ মই মৃগয়া কৰি বৰ ভাল পাওঁ ধনুকাঁড়েৰে চৰাইবোৰ মাৰি বৰ ভাল লাগে ই ধনুকাঁড় মাৰি ভাল পায় মাৰিবি চৰাই মাৰিবি মানুহৰ গাত নামাৰিবি চৰাই মাৰিবি তই কচোন কি কৰি ভাল পাওঁ মোৰ ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল লাগে ঘোঁৰাৰ পিঠি এই ৰকম দাদা ঘোঁৰাৰ পিঠিত ওলাইছা টকাই যাব বাৰু তই কচোন কি কৰি ভাল পাওঁ হাতীৰ পিঠিত উঠে তাৰ চেহেৰা চাবা দাদা এই যা ঠেঙত চলিলে গছকি মোহাৰি দিব
মাটি পিছতে বাৰু তই কচোন কি কৰি ভাল পাওঁ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ। পাৰিব ধৈৰ্য লোৱাটো ভাল গুৰুদেৱ। বাৰু তই কচোন কি কৰিনো ভাল পাওঁ গুৰুদেৱ মই বাঘৰ পিঠিত উঠি বৰ ভাল পাওঁ। এইডালে হেনো আকৌ বাঘৰ পিঠিত উঠিয়ে ভাল পায় ঐ দাদা এইরকম এই বাপেকে যিটো বাঘকে খোৱা সি আকৌ বাঘৰ পিঠিত কিয় নুঠিব দাদা এই বাঘৰ পিঠিত ওলাইছে বাঘ বাৰু তুমি কোৱাচোন কি কৰি ভাল পোৱা গুৰুদেৱ মোৰ হৰিনাম গাই বৰ ভাল লাগে। এই ল'ৰাটো মগজু কি হ'ল নেকি এইটোতো পাগল হ'লে এই লগত আমাক দুটাকো পাগল কৰিয়ে দিব নিজে মৰিবলৈ ওলাইছ ওলা এই ইহঁতক আৰু আমাক কিয় সামৰিছ মাৰিবলৈ গাইছ প্ৰধান প্ৰহ্লাদ ৰাজপুত্ৰ হ'লেও আমাৰ শিক্ষা নল'লে তোমাক বেটা ঘাট পৰ্যন্ত শাস্তি দিয়াৰ অধিকাৰ ৰজাই আমাক দিছে গুৰুদেৱ হৃদয় হৰিনাম শৰণ ভক্তি থাকিলে আপোনাৰ সমস্ত ব্যাঘাতটো হৰিয়ে নিষ্ফল কৰিব। কি বাৰু কথা তোমালোকে পাঠ আগুৱাই থাকা আমি দুয়ো সাহতকৈ এমুঠিমান খাই আহোগৈ কাল কৰিছে ব'ল আমাৰ